বাৰী বাৰী চিঞৰি থাকিব নিজে কাম এটা কৰি ল'ব নোৱাৰে নি বাৰু এটা দুটা কৰে আৰু তথাপিও চিঞৰিলে নহয় এতিয়া গৈছো বোৱাৰী তুমি যে ইমান দেৰি কৰা মই গুচি আহিলো তুমি নিবই পৰা নাই চাহকাপ অথনিতে ক'লো মই আপুনি ইয়ালৈকে আহিলে নি এই কাপ লওক মই আকৌ বেলেগ বস্তু পাতি আছো নহয় ভাত খাবলৈ চব্জি বনাই আছো মই হয় নি চব্জি বনাই আছিলা মই গম নাপাওঁ নহয় ইমান চাহকাপ খাবলৈ মন গৈছিলে আকৌ মোৰ মই আকৌ ইমান দেৰি কেলে কৰি আছা আকৌ অথনিতে কৈছিলো দেৰি হ'ল মানে হেৰি আকৌ মই চব্জি কাটি আছিলো আপুনি চাহ দিবলৈ কওঁতে আকৌ এতিয়া মই বনাইও আছো চব্জিও বনাই আছো চাহো বনাই আছো হ'ব দিয়া এতিয়া মই যাওঁ চাহকাপ খাওঁগৈ আৰু ইমান মন গৈ আছিলে চাহকাপ খাবলৈ যিভাগে কৈছে মই মেচিন নহয় যেনিবা তেওঁ অৰ্ডাৰ দিয়াৰ লগে লগে মই কৰি দিম কামটো ভাজিখিনিও হৈ গ'ল চাগে অফ কৰি দিওঁ তাৰপিছত ৰুমলৈ যাওঁ কাপোৰ কেইটামান ঠিক কৰিবলৈ আছে জুমি মই আহিলো দেই এওঁ আজি ইমান জলদি আহিলে যে কি হ'ল আকৌ নাজানো আৰু দেই মা বহিছা বহিছো ইমান জলদি আহিলে যে আজি আজি জলদি হৈ গ'ল আকৌ কামবোৰ ভাবিলো সোনকালে গুচি আহো ভালে কৰিলি বাৰু সোনকালে আহিলি এইকেইদিনতে আমি ঘৰলৈ যাম আৰু তহঁতি ওলাবি লগতে গাঁৱৰ ঘৰলৈ বহুত দিন যোৱাও নাই নহয় তহঁতিও হয় নেকি মা এইকেইদিনতে যাবা যাব লাগিব আকৌ বহুত দিন যোৱা নাই দেই ঘৰখনলৈ মনত পৰিয়ে থাকে নহয় সদায় এওঁলোকে ইয়াত কথা পাতি আছে পিছে দেউতা ক'ত আছে দেউতা শুই আছে কনি নাই দেউতা অকণমান ওলাই গৈছে আকৌ জুমি তুমি ইয়ালৈকে আহিলা শুনাচোন এইকেইদিনতে বোলে মাহঁত ঘৰলৈ যাব আমিও যাম দেই লগতে ঘৰলৈ যাব নেকি যাম আকৌ মইতো আমাৰ সেই ঘৰখন বহুত ভাল পাওঁ এতিয়া তোমাৰ ইয়াত চাকৰি আছে তুমিতো অকলে থাকিব নোৱাৰা সেইকাৰণে মই থাকিব লাগে নহ'লে মই বেয়া নাপাওঁ দেই সেই ঘৰখন হয় নি তেতিয়াহ'লে ঠিকে আছে বাৰু কাপোৰবোৰ লাহে লাহে সোমোৱাবা এটা দুটাকে তেতিয়া আমি ধুনীয়াকৈ যাব হয়তো মা দিয়ক প্লেটখন মই পাকঘৰলৈ লৈ যাওঁ আপুনি বিস্কুট ল'লে নে বাৰু লোৱা বোৱাৰী নাই মই বিস্কুট ইমান খাই ভাল নাপাওঁ নহয় এনেকৈ খাই ভাল পাওঁ সেইকাৰণে নল'লোঁ মই আকৌ বিস্কুটৰ লগতহে খাই ভাল পাওঁ চাহ হেল্ল' দাদা কওকচোন মা মই প্লেটখন থৈ আহোঁগৈ দেই বোৱাৰী যোৱা হয় নি মই আকৌ জল্দি গুচি আহিলোঁ আজি কাম হৈ গ'ল যে কমপ্লিট তেওঁক ফোন কৰি চাওক তেতিয়া গম পাই যাব ঠিক আছে বাৰু আজি 3 সপ্তাহৰ পিছত যাম আৰু দেই ঘৰখনলৈ ইমান মনত পৰি থাকে সদায় সদায় বোৱাৰী ওলালে নে জানো আমাৰ এখেতক বাথৰুমৰ পৰা ওলাই অহা নাই হৰি আপোনাৰ হ'ল নে বাৰু গা ধুই ইমান দেৰি কৰিছে যে হৈছে ৰ'বা অকণমান দেৰি আগত বাথৰুমলৈ আহিছোঁহে ক'ত ইমান দেৰি হৈছেনো অথনিতে গ'ল ক'ত ইমান দেৰি হৈছে যাওঁ মই চাহকে বনাওঁগৈ বোৱাৰী ওলাই আছে চাগে সদায় কাপকেইটা ইয়াতে থাকে ক'ত গ'ল আকৌ মা কি বিচাৰি আছে বোৱাৰী তুমি মা কি হ'লনো এনেকৈ চাইছে যে কিবা লাগি আছে একদম বেয়া দেখাইছে নি নাই একো বেয়া দেখুওৱা নাই ইমান ধুনীয়াজনী লাগিছে এইবোৰ কি পিন্ধি থাকানো এনেকৈহে ভাল লাগে তোমাক মেখেলা চাদৰ গোটেইজনী একদম হোৱাই পৰিছে আকৌ দেই ইমান ধুনীয়া দেখাইছে মুখে লাগিব ফুট এটা কলা ফুট এটা লৈ ল'বা এই কিনাৰতে হয় নেকি মা মই আকৌ ভয়ে খাই গৈছিলোঁ কিবা বেয়া দেখাইছে নি বুলি আৰু কিবা লাগিও থাকিব পাৰে নহয় মুখে চুখে সেইকাৰণে সুধিলোঁ আকৌ হয় নেকি ভাল লাগিছে হ'ব দিয়ক লৈ ল'ম কলা ফুট এটা ইয়াত নিপিন্ধো মানে ইয়াত চবেই দেখোন এনেকেই পিন্ধি থাকে আকৌ আমি গাঁৱলৈ যাম আমাৰ সেই তালৈ তাত আকৌ চবেই মেখেলা চাদৰ পিন্ধে বেয়া দেখাই নহয় সেইকাৰণেহে মই মেখেলা চাদৰযোৰ পিন্ধো আৰু ইয়াত সেইকাৰণেহে মই সেইযোৰ পিন্ধি থাকোঁ কমফৰ্টেবল লাগে আকৌ ইমান গৰমত হ'ব বাৰু এইবোৰ বাদ দিয়ক এতিয়া কওকচোন আপুনি কি বিচাৰি ফুৰিছে মই মানে চাহ অকণমান বনাম বুলি ভাবিছোঁ আকৌ আমালৈ সেইকাৰণে কাপকেইটা বিচাৰি ফুৰিছোঁ প্ৰথমতে বোলো কাপকেইটা ধুই লওঁ তাৰপিছত চাহকাপ পাতিম কিন্তু বিচাৰিয়ে পোৱা নাই মই চাহ কেতিয়াবাতে বনালোঁ আহক ব'লক মই মাতিবলৈ আহিছিলোঁ আৰু আপুনি কি বিচাৰি আছে সেইটো সুধিবলৈ আহিছিলোঁ আহক দেউতাও আহিলেই ব'লা জুমি সোনকালে বহি লোৱাহি মা দেউতা এনেও বহিলেই তুমিও বহি লোৱা সোনকালে যাওঁ ৰ'বা বহিছোঁ মোৰ ফোন এটা আহিছিলে আকৌ সেইকাৰণে ইয়াতে ৰৈ আছিলোঁ ৰ'বা বহুত দিনৰ মূৰত ঘৰলৈ যাবলৈ পাম ভাল লাগিছে নাই মনটো মই মানে ঠিকেই ধৰিছিলোঁ এয়া জুমিহঁতে হয় বা এজনী মেখেলা চাদৰ পিন্ধি ক'ত গৈছে ইমান ধুনীয়াকৈ ইজনী ক'ত গৈছে বাৰু মোকো লৈ যাব পাৰিলেহেঁতেন গাড়ীতহে গৈছে তাহাঁতি খোজকাঢ়ি যোৱা নাই নহয় মই ইমান ধুনীয়াকৈ তাহাঁতৰ ঘৰলৈ আহি থাকোঁ কিন্তু নাই মোক লৈ নগ'ল ক'ত গৈছে বা
ফোন কৰি সুধিব লাগিব মোকো যদি লৈ গ'লহেঁতেন ইমান ভাল লাগিলেহেঁতেন মনটো একদম ভাল লাগি গ'লহেঁতেন পাই নিনিলে নহয় এতিয়া মই কি কৰিম বাৰু এই জাচুচি কৰি আছিলোঁ মই কালি নাহিলোঁ নহয় কালি অহাহেঁতেন মই ক'ব পাৰিলোহেঁতেন মোকো লৈ যাবা বুলি একদম মানে মনটো বেয়া লাগি গৈছে দেই মোৰ ফুৰিবলৈ আশা এটা আছিলে ইহঁতৰ লগতে য'তে ত'তে যাওঁ কেতিয়াবা কেতিয়াবা এতিয়া নাই লৈ নগ'ল আজি এই মামুনি আন্টিনে মনতে নপৰিলে তাহাঁতৰ গুচি গ'লগে মাক বাপেক আহিলে আৰু মামুনি আন্টিক পাহৰিয়ে থাকিলে তাহাঁতি যাওঁ এতিয়া ঘৰলৈকে উপায়ো নাই নহয় নিনিলে এতিয়া চাই থাকিব লাগিব ৰ যেতিয়াই আহে মই একদম কম নহয় মোকো লৈ যাব নোৱাৰিলা বুলি এতিয়া ঘৰত গৈ পিনি মোবাইলটোতে কিবা এটা চাওঁগে আৰু উপায় নাই নহয় নহ'লে বোৱাৰী তুমি মুনমুনিহঁতৰ ঘৰটো দেখিছানে বাৰু নাই মা নাই দেখা নহয় এইটোৱে চোৱা মুনমুনিহঁতৰ ঘৰটো এইটো ন এতিয়া বেছি দেৰি নাই আৰু পামগে মালতীনো বহুত দেখিছো সি আছা গাড়ীত আহিছে পুতেকে গাড়ী কিনিলে নি কিন্তু মিঠাই খুৱাইছিলে যে পুতেকে গাড়ী কিনিলে বুলি এইখনে এটা মানে আমাৰ ভাগ্য নাই আৰু ঠিকে কৈছ আমাৰ ভাগ্য নাই আৰু আমি এনেকেই মৰিব লাগিব দুখীয়া হৈ তোৰ যে অলপ হ'লেও টকা পইচা আছেই মোৰ যে তাৰো নাই ঘৰ পালোহি আৰু দেই এতিয়াহে মনটো ভাল লাগিছে মালতী বোৱাৰী তোমালোক এতিয়া নামা আমি এই ওচৰৰ দোকানখনৰ পৰা আহোঁগে ঠিক আছে আলু পিঁয়াজো লৈ আহিবচোন জানো মই ঘৰত কি কি নাইকিয়া হৈ আছে আনিম নহয় এতিয়া আকৌ জানো বুলি কৈছে পিছত থাকি আহিলে বুলি নক'ব আকৌ বেগকেইটা উলিয়াবলৈ আছে নহয় আহি লওঁ ৰ'বা তাৰপিছত উলিয়াই ল'বা মা দেউতাই আনিব নহয় তুমি কেলে এনে চিঞৰি আছা বাৰু এতিয়া মই চিঞৰি থকাই হ'ল আকৌ বেগ কৰি নি আছ গাড়ীখন বেগ কৰি পিনি ঘূৰাই লৈ যাওঁ কি যে কৰি থাকে আৰু দেই ইফালেদি গ'লেও হয় বোৱাৰী ব'লা এতিয়া ভিতৰলৈ পাহৰিছিলোৱে ব'লক মা আপুনি ইমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে দেখিয়ে ভাল লাগিছে হয় নেকি ব'লা পিছফালে আৰু ফুল ৰুই থোৱা আছে বোৱাৰী মই চাহ বনাইছো দেই তুমি মুখ হাতখন ধুই লোৱা মা ঠিক আছে এই শাহু মাজনী যে মই এনেই মানে বেয়া পাই থাকোঁ ইমান খং উঠে মোক কেলে জানো ইফালে তেওঁ মোক ইমান কাম নকৰে মই খঙত যিমান বকোঁ ইমান মৰম কৰে মোক ভাল পায় গম পাওঁ নহয় মানুহৰ কথা পিছে মই তেওঁ মুখে মুখে নকওঁ আকৌ দেই নিজেহে ভুৰভুৰাই থাকোঁ খংটো কমাব লাগিব পাই নহ'লে আকৌ খংটোৱে বেয়া হ'ব পিছত এতিয়া যাওঁ মুখ হাতখন ধুই লওঁ তাৰপিছত শাহুমাই চাহ বনাইছে নহয় চাহ খাই লওঁগৈ